সকলোকে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ হিয়াভৰা শুভেচ্ছা জনালোঁ। আৰু মই আপোনালোকক দেখাই আছোঁ টিহু ৰাস মহোৎসৱ। টিহু ৰাস মহোৎসৱনো কেনে আনিছে, কি আছে, গতিকে চাই থাককচোন ভিডিঅ'টো। আমাৰ চাৰিজন দেৱ, দামোদৰ দেৱ, হৰিদেৱ, মাধৱদেৱ আৰু শংকৰদেৱ। আৰু এয়া হৈছে বীৰ লাচিত বৰফুকন। আৰু এইটো ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ। আৰু এইটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ: মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন অৱতাৰ, পৰশুৰাম, ভগৱান শ্ৰীৰাম, শ্ৰীকৃষ্ণ, বুদ্ধ আৰু কল্কি। এই 10টা আছিল ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ। আৰু এইটো হৈছে কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্ম। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণ কাৰাগাৰত জন্ম হৈছিল। যেতিয়া শ্ৰীকৃষ্ণৰ জন্ম হৈছিল, তেওঁৰ মা দেউতাক কাৰাগাৰত বন্দী আছিল। যেতিয়া ভগৱান শ্ৰীকৃষ্ণক গকুললৈ লৈ গৈছিল, তেওঁৰ দেউতাকে ৰাস্তা চিনি পোৱা নাছিল আৰু এটা শিয়ালে এইটো ৰাস্তা দেখাই দিছে। আৰু এইটো হৈছে ভগৱান শ্ৰীকৃষ্ণই পুতনা ৰাক্ষসীক কেনেকৈ বধ কৰিছিল সেইটো দেখাইছে। কংস মামাকক কেনেকৈ বধ কৰিছিল শ্ৰীকৃষ্ণই এইটো দেখাইছে। আৰু এইটো হৈছে ভগৱান শ্ৰীকৃষ্ণই কিনা আঙুলি দি গোবৰ্ধন পৰ্বত দাঙি দিছিল, তাৰমানে গোবৰ্ধন পৰ্বতৰ কিনা আঙুলি দি দাঙি দিছিল সেইটো দেখাইছে। আৰু এইটো ভগৱান শ্ৰীকৃষ্ণৰ হোলী উৎসৱ। আৰু এইটো হৈছে হৰিহৰৰ যুদ্ধ, ভোলে বাবা আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত ভীষণ যুদ্ধ হৈছিল সেইটো। আৰু এইটো হৈছে মানৱ মূৰ্তি, ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত মানৱ মূৰ্তি। এয়া ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা। আৰু এইটো ভোলে বাবা আৰু মা পাৰ্বতী দুজনে মানৱ মূৰ্তি মানুহে অভিনয় কৰিছে।
আৰু এইটো চখানত জকা এটাই চাইকেল চলাই আছে নে ভূতে চাইকেল চলাই আছে। আৰু এইটো কালিয়া দমন ভগৱান শ্ৰীকৃষ্ণই যি কালিয়া নাগ দমন কৰিছিল সেইটোৱে। অৰ্জুনৰ লক্ষ্যভেদ। আৰু এইটো গুহা, মই গুহাৰ ভিতৰত সোমাই যাই আছো। আৰু এইটো দেখিছে ত্ৰান্তিকে সাধনা কৰি আছে। আৰু এইটো হৈছে জমপুৰি, মানুহে মৰাৰ পিছতহে জমপুৰি দেখা পায়। আপোনালোকে নমৰাতে চাই লওক জমপুৰি কেনেহেন। তো বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।